So everyone, আগৰ ভিডিওটোত আপোনালোকক কেইজোৰামান কাপোৰ দেখাইছিলো আৰু আপোনালোকৰ নিশ্চয় ভাল লাগিছিলে। এতিয়া মই একেলগে সেই ভিডিওটো লিংকতে এই ভিডিওটো বনাই দিছো। আপোনালোকক দেখাম আৰু নেক্সট কেইজোৰামান কাপোৰ। সো বলকচোন আজি ভিডিওটি আৰম্ভ কৰিছো আৰু আপোনালোকে জনাব কাপোৰ কেইজোৰা কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে আৰু কোনটো কালাৰ আপোনালোকৰ বেছি ভাল লাগিছে জনাব। তেতিয়াহলে বলক আৰম্ভ কৰিছো। এইজোৰা ধুনীয়া কাপোৰ, যিজোৰা হৈছে মাষ্টাৰ্ড ইয়েলো কালাৰ বুলি কয় যিটো খুব ভাল লাগিছে আৰু ইয়াত দিছে বেঙুনীয়া কালাৰৰ ফুল। ইয়াৰ ডিপটো আছিলে পদ্মিনী আৰু বাণীটো বুইছিলে ফালা পাত বুলি যিটো পাত কয় সেইটো। এইখন হৈছে ইয়াৰে মেখেলা, তাৰে লগত মই চাদৰখনো দেখাই দিছো। এইটো হৈছে চাদৰৰ আঁচল আৰু আঁচলটোৰ সাইড পটিটো প্ৰায় একে কৰি কিনে দিছে। ধুনীয়াকে বুটা বুটা কৰি দিছে, ধুনীয়াকে মানে ডাঙৰ ডাঙৰে ফুল তুলিছে, তাৰে লগতে সাইডতো এনেকুৱাকে কৰি দিছে। আৰু আপোনালোকে জনাব এইজোৰা কেনেকুৱা লাগিছে। এইজোৰা মই এবাৰ পিন্ধিছিলো আৰু আজি আপোনালোকক দেখুৱালো কেনেকুৱা লাগিছে জনাব। তাৰ পিছত নেক্সট আৰু এজোৰা কাপোৰ আছে। এইজোৰ কালাৰটো কেনেকুৱা লাগিছে জনাব। মোৰটো কালাৰটো খুবেই বেছি ফেভাৰিট হয়। সো এইজোৰা মই খুলি আপোনালোকক দেখাই দিছো। এইজোৰা হৈছে পদ্মিনী পাত বোৱা। ইয়াত আছে ফুল ইয়েলো কালাৰ আৰু ব্লু কালাৰ। এইজোৰা বেছি হেভি আঁচল দিয়া নাই, একদম সিম্পল আঁচল এটাই জাস্ট এনেকুৱাকে ৰাখিছে আৰু একদম সিম্পলকে বনাইছে। গোটেই গাটোতে এনেকুৱাকে ৰাউণ্ড ৰাউণ্ডকে বুটা বনাই দিছে। ইয়াৰে হৈছে এখন মেখেলা, বেছি হেভি কৰা নাই, একদম সিম্পলকে ৰাখিছে। এইজোৰা কাপোৰ কেনেকুৱা লাগিছে জনাব। মই বাহিৰত পিন্ধি যোৱা নাই, এবাৰ দুবাৰ এনে ফটো ভিডিঅ' ৰিল বনাবৰ কাৰণে পিন্ধিছিলো, কেনেকুৱা লাগিছে জনাব। নেক্সট এইজোৰা খুব ধুনীয়া কালাৰ আৰু সিম্পল মেখেলা চাদৰ দেখাইছো। এইজোৰা হৈছে অলপমান ক্ৰীম কালাৰ টাইপৰ। এইজোৰা পদ্মিনী বোৱা আছিলে। ইয়াৰ কালাৰটো খুব বেছি ধুনীয়া আৰু ইয়াতে ফুল দিছে বেঙুনীয়া কালাৰেৰে, এনেকে ফুল দিছে আৰু এইটো সাইড পটিটো খুব ধুনীয়া। ইয়াৰে মেখেলাখনো দেখাই দিছো, এইখন মেখেলা। এইযোৰ কাপোৰ মই এবাৰ পিন্ধিছিলো আৰু এতিয়া এবাৰে পিন্ধিছো বাৰু। এইজোৰা অৱশ্যে মাৰ হিচাপত বনাইছে আৰু এইজোৰা বাৰু মাৰে হয়। কেনেকুৱা লাগিছে জনাব এইজোৰা কাপোৰ। মোৰ কালাৰটো খুবেই বেছি ফেভাৰিট আৰু অলপমান অফ হোৱাইট টাইপৰ যিহেতু এইকাৰণে ফেভাৰিট হয়। নেক্সট এইজোৰা অলপ চিম্পল টাইপৰ কাপোৰ দেখাইছো। এইজোৰা খুব চিম্পল বাট মানে এটা ধুনীয়া লুক এটা দিয়ে। এইজোৰা বাৰু ৰেডিঅ' কৰা হোৱা নাই। গোটেই গাটোতে এনেকে ঘৰ ঘৰকৈ বনাই দিয়া আছে, গাড়ী দিয়া বুলি কয় যিটো। আৰু তাৰ উপৰি ইয়াতে মগৰ টাইপৰ ফুল দিছে, ব্লেক আৰু অৰেঞ্জ কালাৰে। ইয়াৰে সাইড এইটো পাৰি হয়, এইটোতো দুটা কালাৰেৰে সাইড পাৰি দি দিছে, খুব ধুনীয়া লাগিছে। মেখেলাখন চিলোৱা হোৱা নাই যদিও মেখেলাখনো চিম্পল এনেকুৱা, বেছি হেভি লুক ৰখা নাই। তাৰ উপৰিও মোৰ হাতত আৰু দুযোৰ কাপোৰ আছে, যি দুযোৰ কাপোৰ মোক মাহীয়ে মৰমতে উপহাৰ দিছিলে। সেই দুযোৰা কাপোৰ আপোনালোকক দেখাই দিওঁ। আচলতে মাহীয়েও ঘৰত কাপোৰ বয় আৰু কাপোৰৰ বিজনেছ কৰে, বিক্ৰী কৰে। সো তেখেতে দিয়া কাপোৰ দুযোৰা মই আপোনালোকক দেখাই দিছো, তেখেতে মৰমতে দিছিলে মোক। সো বলক সেই দুযোৰা দেখাই। তো প্ৰথম যোৰ দেখুৱাইছো এইযোৰা ইয়েলো কালাৰ। এইযোৰা পদ্মিনী বোৱা। ফুলবিলাক ডাঙৰ ডাঙৰকে দিছে, খুব ধুনীয়াকে। সাইড পটিটো চিম্পল যদিও ধুনীয়া আৰু গোটেই গাটোতে মানে একে ফুল আছে, সৰু কৰা নাই বা ফুলটো চেঞ্জ কৰা নাই। গোটেই গাটোতে এইটো কালাৰৰে ফুল আছে, গোটেই গাটোতে আছে। আৰু ইয়াৰ লগতে মই আপোনালোকক ইয়াৰ মেখেলাখনো দেখাই দিম। এখন মেখেলাখনতো বহুত ওপৰলৈকে ফুল দিছে আৰু তাৰ উপৰিও মাজত এটা লাইন দি দিছে ধুনীয়াকে, খুব ধুনীয়া লাগিছে। মোৰ বাৰু খুবেই ভাল লাগিছে, পিন্ধিছো এবাৰ। মোৰ ব্লাউজো ৰেডি হৈ আছে, আপোনালোকে জনাব কেনেকুৱা লাগিছে। নেক্সট মাহীয়ে দিয়া অন্য এযোৰা কাপোৰ দেখাইছো। এইযোৰা হৈছে এইযোৰা ব্লু কালাৰ। এইযোৰাও পদ্মিনী বোৱা আৰু ব্লু কালাৰ, পিংক আৰু চিলভাৰ কালাৰ টাইপৰ কালাৰটোৰে ফুল দিছে আৰু ফুলৰ ডিজাইনটো খুব ধুনীয়া লাগিছে। এইখিনি আঁচল আৰু গোটেই গাটোত সৰু সৰু বুটা দি দিছে, খুব বেছি ধুনীয়া। কালাৰটো ব্লু কালাৰ, কিবা এটা বেলেগে ধুনীয়া লাগিছে। আপোনালোকে জনাব আপোনালোকৰ কেনেকুৱা লাগিছে। মই এবাৰ মোৰ ফ্ৰেণ্ড এজনীৰ জোৰণত পিন্ধি গৈছিলো, সকলোৱে ভাল লগা বুলি কৈছিলে। আপোনালোকেও জনাব কেনেকুৱা লাগিছে। আৰু তাৰ উপৰি এইখন খুব ধুনীয়া মেখেলা আৰু মোৰতো খুব ফেভাৰিট। আৰু মাহীক ধন্যবাদ এই দুযোৰা কাপোৰ মোক উপহাৰ দিয়াৰ বাবে। তাৰ উপৰিও আৰু অন্য বগা যিখিনি মায়ে বনাই আছে সেইখিনি আপোনালোকৰ মাজলৈ মই এদিন লৈ আহিম গোটেইখিনি একেলগে। এতিয়া মই গোটেই কাপোৰবোৰ সামৰো আৰু আজিৰ ভিডিঅ'টি ইমানখিনিতে শেষ কৰিছো। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈকে বাই বাই।